কপিল দাসৰ কথাৰে আৰু মুকুল চেতিয়াৰ আবৃত্তিৰে কথা দিলোঁ আজিৰ পৰা পাহৰি যাম তোমাক। আজিৰ পৰা সুখী হ'ম। হাঁহিৰ প্ৰতিটো ঠোঁট আজি উটুৱাই দিম মোৰ সমস্ত বেদনাবোৰ। কিমাননো সত্যাপন কৰিম বিষাদৰ দুখ লগা ক্ষণবোৰ, অথবা কিমান সহ্য কৰিম কিছু মৃত সপোনৰ অস্পষ্ট চিৎকাৰ। ভগা বুকুৰ প্ৰতিটো ৰন্ধত যেন যন্ত্ৰণাবোৰৰ অবাধ বিচৰণ। সিহঁতবোৰৰ অতসাহ্যত মই আজি অসহায় জুৰুলা প্ৰেমী। কিন্তু আজি সকলোকে বিদায় দি সুখী হোৱাৰ অভিনয় কৰিম মই। আজি মোৰ বুকুৰ চমচনত সৎকাৰ কৰিম বিষাদ বেদনাৰ অতসাহ্যবোৰ, আৰু সৎকাৰ কৰিম তোমালৈ থকা সমস্ত মৰম ভাল পোৱা। তুমিয়েতো কৈছিলা প্ৰেমত পৰিবলৈ এখনি বিশাল বুকু লাগে, য'ত হেৰুৱাৰ ভয় নাথাকে। দুখ লাগিলে কান্দিব পৰাকৈ এখনি পবিত্ৰ অন্তৰ লাগে। মোৰতো এখন বুকু আছিল তোমাৰ নামেৰে কবিতা লিখিব পৰাকৈ। তুমি দুখ দিলে উচুপি নুঠাকৈ আছিল জানো মোৰ বুকু? কি দুখ আছিল মোৰ? মইতো বিশ্বাসীনতাৰ বীজ সিঁচা নাছিলো চহ কৰা প্ৰেমৰ পথাৰত। নাইবা প্ৰেমৰ কঠীয়াবোৰ চিপাল কৰিবলৈ মই বিচৰা নাছিলো কাহানিও তোমাৰ চকুত। তেন্তে কি দুখৰ শাস্তি দিছা মোক? নিসংগতা আৰু নিসংগতা। এতিয়া মোৰ কলিজাত তোমাৰ বিষাদৰ সাগৰ বনিছে। কিয় উলিয়াই নিব বিচাৰিছা মোৰ কলিজাটো? দেখা নাই জানো চিয়া দেহৰ চটফটনি? বাদ দিয়া আৰু তোমাৰে শপত আজিৰ পৰা পাহৰি যাম তোমাক। নিশা তোমাৰ বিৰহত আৰু কেতিয়াও নিলিখো বিষাদৰ অকবিতা। অথবা ফেচবুক অথবা হোৱাটছএপৰ ষ্টেটাছতো দি তেজেদি নাফালো যে মই কিমান কান্দিলে তুমি সুখী হবা। মোৰোতো এটি জীৱন আছে। মই কান্দি কিয় তোমাক সুখী কৰিম? নাকান্দো আৰু কেতিয়াও নাকান্দো। মোক বেয়া পোৱা সকলৰ বাবে কোনোদিনে এটোপাল চকু পানীও নষ্ট নকৰো। আজি বিষাদবোৰৰ লগত তোমাক বিদায় দি মই বহুত বেছি সুখী হ'ম। আজি পুনৰবাৰ নিজৰ প্ৰেমত পৰিম আৰু তুমিহীনভাৱে সুখী হোৱাৰ অভিনয় কৰিম। কথা দিলো আজি তোমাক পাহৰি যাম।